নমস্কাৰ বন্ধুসকল, আজি আপোনালোকক অলপ গাঁৱৰ পৰিৱেশ দেখুৱাব বিচাৰিছোঁ। চাওক কেনেকুৱা গ্ৰীণ হৈ আছে, গোটেইটো কেনেকুৱা শান্ত পৰিৱেশ। তাৰ লগে লগে আপোনাৰ খেতিপথাৰৰ লগে লগে আমাৰ ইয়াত পুখুৰীও আছে, মাছো দেখুৱাম আপোনালোকক। দেখি পেলাই ভাল পাব। গোটেই পৰিৱেশটো এবাৰ দেখুৱাব বিচাৰি আছোঁ আপোনালোকক। সঁচাই গাঁৱৰ ইমান শান্তশিষ্ট পৰিৱেশ ভাল লাগে। এই বন্ধৰ কাৰণে ক'তো যাব পৰা নাই, ঘৰতে আছোঁ এইকেইদিন। গতিকে গোটেই পৰিৱেশটো এবাৰ আপোনালোকক দেখুৱাব লৈছোঁ। এতিয়া আপোনালোকক অলপ মাছ কেনেকুৱা ডাঙৰ হৈছে এইটো অলপ দেখুৱাম। মোৰ বন্ধু এজন আছে, এয়া তেখেতৰ এইটো পুখুৰী। ইয়াত কি মাছ আছে? কমলকাপ আছে। আপোনালোকক অলপ দেখুৱাইছিলোঁ ৰ'ব। ৰৌ আৰু কি কমলকাপ। কিমান দিন হ'ল মাছটো দিয়া ইয়াত? 1.5 মাহ হৈছে। ঠিক আছে বন্ধুসকল, এবাৰ দেখুৱাই আছোঁ আপোনালোকক। এক মিনিট। ইমান দিন দৈনন্দিন কাম কাজত ব্যস্ত থকাৰ কাৰণে গাঁৱত যে ইমান ধুনীয়া পৰিৱেশ আছে এইটো ইমান দিন জনাই নাছিলোঁ। এইকেইদিন ক'তো যাব নোৱাৰা হৈছোঁ যেতিয়া গোটেই পৰিৱেশটো এবাৰ যেতিয়া চালোঁ, আচলতে বিৰাট ভাল লাগিছে। এইবিলাক বস্তু আচলতে উপভোগ্য বস্তু। আমি ইমান দিন ধ্যানেই দিয়া নাছিলোঁ এইবিলাক বস্তুত, যে ইমান ভাল এটা শান্ত এটা সুস্থ পৰিৱেশ আছে গাঁৱত। চাওক, এই গাঁওখন আমাৰ নগাঁও জিলাৰ টুকটুকিৰ ওচৰৰ চালনাবৰী বুলি কয়। চাওক কিমান গ্ৰীণ, কিমান ধুনীয়া হৈ আছে। আৰু এবাৰ দেখুৱাইছোঁ। গোটেই পৰিৱেশটো দেখুৱালোঁ আপোনালোকক। কেনে লাগিলে কমেণ্টত জনাব। পুখুৰীটো আৰু এবাৰ দেখুৱালোঁ। আচলতে এইটো ভিডিঅ' দিয়াৰ উদ্দেশ্য এটাই আছিলে আজি, যে এনেকুৱা গাঁৱৰ যিটো পৰিৱেশ, এইটো সচৰাচৰ আমি নিজৰ দৈনন্দিন কাম কাজত ব্যস্ত থকাৰ কাৰণে আমি এইবিলাক কেতিয়া গুৰুত্ব দিয়া নাছিলোঁ। ফটককৈ এতিয়া যেতিয়া ঘৰত বহি গ'লোঁ, এতিয়া বস্তুখিনি আচলতে নতুনকৈ চাই কিছুমান বস্তু নতুনকৈ অনুভৱ হ'ল। সঁচাই কিমান শান্ত, কিমান ভাল লগা বস্তু, কিমান ভাল লগা মুহূৰ্ত এইবিলাক। গতিকে এইখিনি বস্তু দেখুৱালোঁ। ভিডিঅ'টো যদি
ভাল পায় তেতিয়াহ'লে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব নাপাহৰিব। ধন্যবাদ।